হিমন্ত বিশ্ব শৰ্মা go back হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা go back অসম চৰকাৰ go back ইনকলাব জিন্দাবাদ অমৰ কমিটি জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আকৰাম মহিলাৰী মুৰ্দাবাদ প্ৰমোদ বড়ো মুৰ্দাবাদ सरकार हाय অসম सरकार मुर्दाबाद अग्रमा होशियार बीजेपी कोराट जिंदाबाद हीरा हरमिया long live बीजेपी go back अग्रमा होशियार हिमंत बिश्व go back परमानंद go এই মাটি আমার মাটি এই জাতি আমার জিন্দাবাদ हीरा हरमिया जिंदाबाद इनकलाब जिंदाबाद অমর কমিটি জিন্দাবাদ এই তুই চলিছে सरकार हाय অসম सरकार हाय इनकलाब जिंदाबाद इनकलाब जिंदाबाद অমর কমিটি জিন্দাবাদ অমিত শাহ होशियार হিমন্ত বিশ্ব होशियार না চাওক যোৱা 27 জানুৱাৰী তাৰিখে যিখন অকল বড়ো জনগোষ্ঠীক লৈ বিটিআৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল আৰু এই চুক্তিখন ইতিমধ্যে যোৱা 25 তাৰিখে কাৰ্যকৰী কৰা হৈছে এই চুক্তিখন স্বাক্ষৰ কৰাৰ সময়তো বড়ো ৰাইজে সম্পূৰ্ণৰূপে অন্ধকাৰত থাকিছে আৰু চুক্তি স্বাক্ষৰ কাৰ্যকৰী কৰাৰ পিছত এই চুক্তিখনক লৈ যিসমূহ দফা আছিল এই দফাসমূহক লৈ কোনো ধৰণৰ মানে কি আলোচনা হৈছিল যদি বা এই বিষয়ক লৈ কোনো ধৰণৰ সুস্থিৰ সিদ্ধান্ত নহ'ল গতিকে এই চুক্তিখন আমি সম্পূৰ্ণভাৱে বিৰোধিতা কৰিছোঁ আৰু বিটিচিত বসবাস কৰা 22 লক্ষ বড়ো ৰাইজৰ ন্যায় নিৰাপত্তাৰ অধিকাৰ যিখিনি আছিল সেই অধিকাৰখিনি এই চুক্তিখনৰ জৰিয়তে সম্পূৰ্ণভাৱে খৰ্ব কৰা হৈছে গতিকে আমি অসম চৰকাৰক এটা কথা আহ্বান জনাইছোঁ যে বিটিচিত বসবাস কৰা 22 লক্ষ বড়ো ৰাইজৰ ন্যায় নিৰাপত্তাৰ অস্তিত্বৰ কথা চিন্তা কৰি এই চুক্তিখন বাতিল কৰিব লাগে আৰু এই চুক্তিখনৰ পিছত অনাবড়ো ৰাইজৰ যিসমূহ সমস্যা হ'ব পাৰে যিসমূহ সমস্যা উদ্ভৱ হ'ব সেই সমস্যাসমূহৰ কথা তেওঁলোকে চিন্তা চৰ্চা কৰাটো উচিত বুলি ভাবি আমি অনুভৱ কৰিছোঁ আৰু এই চুক্তিখন বিটিচিত বসবাস কৰা 22 লক্ষ ৰাইজে কোনো কালে মানি নলয়।